ৱেলকাম টু গ্ৰ' আপ অসম। কেতিয়াবা আপোন গাঁওখনলৈ বৰকৈ মনত পৰে, যেতিয়া কৰ্মসংস্থাপনৰ বাবে দূৰণিৰ কোনোবা অচিন চহৰত থাকি লোৱা যায়, যেতিয়া যান্ত্ৰিক চহৰৰ ভাড়াঘৰৰ সৰু কোঠালিটোত নিজকে বন্দী আৰু আবদ্ধ যেন লগা হয়, তেতিয়া মনত পৰে নিভাঁজ মুকলি গাঁওখনলৈ। ব্যস্ত নগৰত সকলোৰে দৈনন্দিন জীৱন ব্যস্ততাৰে আৱৰা। এজনে আনজনৰ সুখ দুখৰ দুআষাৰ কথা পাতি মনটো মুকলি কৰিবলৈও এই কৃত্ৰিম চহৰত সময়ৰ বৰ অভাৱ হয়। তেতিয়া বৰকৈ মনত পৰে গাঁওখনলৈ। মনত পৰে গাঁৱৰ মূৰৰ তিনিআলিৰ দোকানৰ চাংখনত বহি লগৰখিনি গোট খাই কটোৱা আবেলি আড্ডাৰ সময়খিনিৰ কথা। মনত পৰে পোন ঘৰখনলৈ। হাজাৰ কষ্টত থাকিলেও সাদৰী মাজনীয়ে মূৰে কপালে হাত ফুৰাই দিলেই শান্তি অনুভৱ কৰা মুহূৰ্তবোৰলৈ বৰকৈ মনত পৰে গাঁওখনলৈ।